অডিট আহিলে হৈ যাব এইবিলাক হিচাপ কিতাপ যেতিয়া নাকি এজিয়ে এটা অডিট আহিব তেতিয়া গম পাই যাওঁ সি কাম কৰিছে না কৰা নাই হিচাপ কিতাপ পইচাটো ক'ত ব্যৱহাৰ কৰিছে কৰা নাই এইবিলাক মিছন ভিজন কৰি কৰি কিমান টকা পইচা ওলাই পেলাই খাইছে সেইটো সব প্ৰমাণ হিচাপে ওলাব কোন হয় মোক মাথা মানুহ প্ৰমোদ বড়ো মাথা মই যোৱা মানুহ আগত আমি 17টা পাইছে ইয়াতকে বেছি পাম নাই আমি আমাৰ বিশেষ দলৰ ইস্তাহাৰত আমাৰ গোটেই BTC সকলো জাতি জনগোষ্ঠীৰ সমস্যা লৈ পেলাই আমি সেইটো হাইলাইট কৰিম আৰু এডুকেশ্যনৰ ক্ষেত্ৰত কোনটো হাইলাইট কৰিব লাগে নালাগে সেইবিলাক আমাৰ সব হিচাপ কিতাপ হৈ আছে এগ্ৰিকালচাৰ সেক্টৰত কোনটো হাইলাইট কৰিব লাগে বা PWD সেক্টৰত কোনটো হাইলাইট কৰিব লাগে অতই ইটো ঠিক ঠাক কৰিবৰ কাৰণে আমাৰ এটা কমিটি বনোৱা হ'ল মানে কি বুলি কয় এইটো ইলেকশ্যন ইস্তাহাৰত কোনটো দিম কোনটো নিদিম ডিপাৰ্টমেণ্টেল গোটেই ডিপাৰ্টমেণ্টটো সামৰি লৈ পেলাই একটা ভাল ইস্তাহাৰ ওলাব আমাৰ PF দলৰ উদ্যোগৰ ইয়ত BSU আৰু ওমেনৰ সভা হৈছে আৰু এই সভাটো মই যিটো দেখিবলৈ পাইছোঁ খুব ভাল আমাৰ চৰাইবিল সমষ্টি হিচাপে BPF দলৰ যিটো স্থিতি খুব ভাল পজিশ্যনটো আৰু আমি আগন্তুক যিটো নিৰ্বাচন হ'ব ছেপ্টেম্বৰ মাহত ইয়াত মানে চৰাইবিল সমষ্টি হিচাপে জিকাটো 100% আৰু মই কৈছোঁ চৰাইবিল সমষ্টিৰ আজিৰ দিনত আমাৰ MCLA মৃত্যুঞ্জয় নাৰ্জাৰী ডাঙৰে জিকিবই আৰু মই EM দিম বুলি কৈ আছে EM বাস এইটোৱে কালি প্ৰমোদে কৈছে আপুনি অংকত কষা একেবাৰে 1 নম্বৰত কৰি আছে আজি কিয় তেওঁ 40টা পাব আপুনি 1 নম্বৰত কৰি আছে কোন প্ৰমোদে কৈছে কালি আপুনি অংকত কাঁচা বুলি মেথছত আপুনি উইক বুলি কৈছে হেত জাম্বা হি অংক পঢ়া নাই মেথছো মইহে লৈছে মই সাইন্স পঢ়া মানুহ তেওঁ 40ৰ অংক কৈছে প্ৰমোদ বড়ো কি জানে প্ৰমোদ বড়ো জিৰো ই খান্দি আছে ভিতৰে ক'বহে পাৰা নাই খান্দি আছে ভিতৰতে চৰকাৰ আৰু নাই এইবিলাক কোৱাৰ কিবা মূল্য আছে নেকি আৰু স্যাৰ এটা কথা কৈছে তেওঁ এখন চাহ মেলৰ আয়োজন কৰিব আপুনি 17 বছৰ কি কাম কৰিছে এইটো তালিকা লৈ যাব কৈছে আৰু তেওঁ 4 বছৰ তালিকা আনিব এই অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি আছে বুলি কৈছে জুলাই মাহত আহিব বুলি মই শুনিছোঁ CM ছাৰক হিচাপটো দিয়ক সি আগত কি কাম কৰিছে কৰা নাই আৰু মোৰ ওচৰৰ হিচাপ দি কি কৰিব সি আগত অডিটটো দিয়ক বছৰত যিমান খৰচা কৰিছে ক'ত খৰচা কৰিছে কৰা নাই এইবিলাক অডিটটো আগত দিয়কচোন